সানৰাইজ মাল্টি ফাৰ্মিং চেণ্টাৰৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আমাৰ এই বেৰটোত য'ত আমি চেগুন গছ দিছিলোঁ তাৰ মাজে মাজে এতিয়া নেমু পুলিও দিম, চিডলেছ লেমন আৰু কেইবাডালো দিম। আমি শেষত কিমানডাল দিওঁ আমি কাউণ্ট কৰি আপোনালোকক জনাম। দুইটা বেৰতে আমি গাঁত খান্দি লৈছোঁ, আপোনালোকক দেখাইছোঁ। পূৰ্বতে গাঁত খান্দি লৈছোঁ। আচলতে ইয়াত শুকান গোবৰ দিব পাৰিলে ভাল আছিলে, কিন্তু মাটিটো যিহেতু সাৰ দিয়া আছে সেইকাৰণে আমি শুকান গোবৰটো দিয়া নাই। এতিয়া আমি নেমু পুলিসমূহ ৰোপণ কৰিম আৰু ইয়াৰ পিছত এইটো বেৰৰ পিছত আমি পৰৱৰ্তী বেৰটোতো আমি নেমু পুলিসমূহ ৰোপণ কৰিম। চেগুনৰ মাজে মাজেও নেমু পুলি দিম। আপোনালোকক জনাই থওঁ যে চেগুন গছৰ তলত আচলতে নেমু পুলি কৰিব নালাগে, কিন্তু যিহেতু বেৰটো দিয়া আছে আৰু সাৰ যিহেতু প্ৰয়োগ কৰা আছে, মই বায়' প্ৰটেকশ্যন হিচাপেহে ইয়াক ব্যৱহাৰ কৰিম। ছাইডত আমি দি দিম ঘন ঘনকৈ, যাতে গৰু ছাগলীয়ে পৰৱৰ্তী সময়ত বা বেলেগ জীৱ জন্তু আহিব নোৱাৰে। তেনেকুৱা কাৰণতে নেমু পুলিটো দিম। খুব লাভজনক, খুব ব্যৱসায়িক ভিত্তিত বা তেনেকুৱা উদ্দেশ্যত নহয়। আৰু পৰৱৰ্তী সময়ত ফলাফল ভাল হয়নে বেয়া হয় আপোনালোকক দেখাই থাকিম। এনেকৈ এটা পুলি আমি ৰোপণ কৰি থৈছোঁ আৰু পৰৱৰ্তী গাঁতবিলাকতো আমি নেমু পুলি ৰোপণ কৰিম। আমি এইটো বেৰতো গাঁত খান্দি থৈ দিছিলোঁ আৰু তাত আমি আৰু চিডলেছ লেমন দিয়া কথা আছিলে। আমি সেইটো বেৰত যেনেকৈ 47ডাল নেমু দি থৈছিলোঁ, এই গাঁতবিলাকতো আমি তেনেকৈ কেইবাডালো নেমু দিয়াৰ পৰিকল্পনা কৰিছোঁ। আজি এতিয়া নেমুখিনি লগাবলৈ আগবাঢ়িছোঁ। এইখিনি চিডলেছ লেমন, এইখিনি আমি ৰোপণ কৰিম। আমাৰ ইয়াত সৰ্বমুঠ 30ডাল নেমু পুলি ৰোপণ কৰা হ'ল আৰু এই 30ডাল নেমু পুলি এইটো বেৰত ৰোপণ কৰাৰ সমান্তৰালভাৱে আমাৰ বেলেগ বেৰটোত 47ডাল চিডলেছ লেমন ৰোপণ কৰা হ'ল। মানে সৰ্বমুঠ 77ডাল চিডলেছ লেমন ৰোপণ কৰা হ'ল আৰু ইয়াৰ ফলাফলসমূহ পৰৱৰ্তী সময়ত আপোনালোকক দেখাই থাকিম। চাই থাকিব ছানৰাইজ মাল্টি ফাৰ্মিং চেণ্টাৰৰ ইউটিউব চেনেল।